বন্ধুসকল, আজি আমি আলোচনা কৰিম যে জৰুৰতে আসলিয়া কি। জৰুৰতে আসলিয়া যিবোৰ আমাৰ বুনিয়াদী জৰুৰীয়াত, যিবোৰ আমাৰ প্ৰাথমিক জিন্দগী অতিবাহিত কৰাৰ কাৰণে যিবোৰ বস্তু আমাৰ দৰকাৰী হয়, এইবোৰক জৰুৰতে আসলিয়া বুলি কোৱা হয়। যেনে থকা ঘৰ, শৰীৰৰ বাবে ব্যৱহাৰ কৰা কাপোৰ, ঘৰুৱা আসবাবপত্ৰ, আৰোহণৰ বাবে জন্তু, মটৰচাইকেল ইত্যাদি। খাদ্যবস্তু, কৰ্মৰ বাবে আহিলা, জ্ঞানৰ বাবে কিতাপ পত্ৰ, ঘৰত ব্যৱহাৰ হোৱা আসবাব, বিচনাপত্ৰ, কালীন, বেড, খাট, পালেং ইত্যাদি। এইবোৰৰ ওপৰত জাকাত ফৰজ নহয়। নাইবা এনে প্ৰয়োজনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব, যেনে কোনোবাৰ ওচৰত কিছু পৰিমাণ টকা আছে কিন্তু থকাৰ বাবে ঘৰ নাই, নাইবা ঘৰ আছে কিন্তু বসবাসৰ উপযোগী নহয়, যাৰ বাবে যথেষ্ট অসুবিধাত আছে। লগতে সেই ঘৰখন যথেষ্ট ঠেক, পৰিয়াল ডাঙৰ হোৱাৰ বাবে সেয়া আহল বহল কৰাৰ প্ৰয়োজন আছে। তাৰ টকাখিনি সেই ঘৰখনত নিৰ্মাণ নাইবা মেৰামতি বাবদ খৰচ হৈ গ'ল, সেয়া জৰুৰতে আসলিয়াৰ অন্তৰ্ভুক্ত হ'ব। একেদৰে যদি কোনো ব্যক্তি কোনো দুৰাৰোগ্যত আক্ৰান্ত হয় আৰু তাৰ ওচৰত নেচাব পৰিমাণ টকা আছে কিন্তু সেই টকা চিকিৎসা বাবদ খৰচ কৰিব বিচাৰে, তেন্তে তাৰ ওপৰত জাকাত ফৰজ নহয়, কিয়নো ইয়া তেওঁৰ জৰুৰতে আসলিয়াৰ অন্তৰ্ভুক্ত। লগতে যদি কোনোবা পেছাদাৰী, সোণাৰু, কমাৰ ইত্যাদি তেওঁৰ ওচৰত জাকাতৰ নেচাব পৰিমাণ সম্পদ আছে কিন্তু পেছাৰ বাবে সা সৰঞ্জাম শেষ হৈ গৈছে, সেই পৰিমাণৰ কোনো সৰঞ্জাম ক্ৰয় কৰিব লাগে যাৰ দ্বাৰা তাৰ কাম চলিব, তেন্তে তাৰ ওপৰতো জাকাত ফৰজ নহয়, কিয়নো ইয়া জৰুৰতে আসলিয়াৰ অন্তৰ্ভুক্ত। যদি কোনোবাই যে বুনিয়াদী প্ৰয়োজন নাইবা সেইসমূহ প্ৰয়োজনৰ বাবে সম্পদ ৰাখি থৈছে যিটো বেছি প্ৰয়োজনীয় নহয়, তেন্তে সেয়া নিৰ্ভৰযোগ্য নহয়, গতিকে তাৰ ওপৰত জাকাত ফৰজ হ'ব। চৰ্ত হ'ল সেয়া নেচাব পৰিমাণ হ'ব লাগিব আৰু এবছৰ অতিক্ৰম কৰিব লাগিব। যেনে কোনোবাই আৰাম আৰামৰ বাবে বা ভ্ৰমণৰ বাবে টকা জমা কৰি থৈছে, নাইবা বিয়া শাদী, খতনা, আকিকা নাইবা অন্য কোনো আমোদজনক কাম, উৰুচ কৰা ইত্যাদি ধুমধামেৰে বিয়া কৰাৰ বাবে টকা জমা কৰি থৈছে, নাইবা কোনোবাই এই ধাৰণা ভিত্তিত টকা জমা কৰি থৈছে যে বুঢ়া হোৱাৰ পিছত ইয়াক খৰচ কৰিম, নাইবা এই নিয়ত ধন জমা কৰি থৈছে যে ল'ৰা ছোৱালীৰ বিয়া বহুত ধুমধামেৰে কৰিম, নাইবা অত্যাধুনিক পকী ঘৰ বনাম, নাইবা হজৰ নিয়তত টকা জমা কৰি থৈছে, এই আটাইবোৰ ক্ষেত্ৰত জাকাত ফৰজ হ'ব। চৰ্ত হ'ল সেই মাল নেচাব পৰিমাণ বা তাতকৈ বেছি হ'ব লাগিব আৰু এবছৰ অতিক্ৰম হ'ব লাগিব, কিয়নো তাত কিছু বস্তু জৰুৰী নহয়, কিছু জৰুৰী হয় কিন্তু সেই সময়ত জৰুৰী নহয়, কিছু এনে আছে যে প্ৰয়োজনীয় কিন্তু খুব বেছি প্ৰয়োজন নহয়, আৰু কিছুমান একেবাৰে শৰীয়তৰ বাহিৰত।